নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি এভাগ পূজা ৰাখিছোঁ আৰু এয়া হৈছে আমাৰ গণেশ পূজা। এয়া আৰম্ভ হৈছে দেখিছে আৰু আজি এটা হৈছে বিশেষ দিন আৰু এই বিশেষ দিনটোত আমি মানে গণেশ পূজা পাতিম বুলি আজি 2 বছৰ ধৰি ভাবিছোঁ আৰু তেনেকৈ পাতিছোঁ। আৰু এয়া দেখিছে গোসানীয়ে কি কৰি আছে। তাই মানে ভগৱান মানে যেতিয়াই নমো দেখে তাই মানে তাই সেৱা ল'বলৈ মানে বহুত ইচ্ছা কৰে আৰু সেয়া তাই দেখিছেই দেউতাকৰ লগত মানে সেৱা ল'ব আৰু তাই গামোচা এখন লাগে। তাইকো মানে দেউতাকৰ নিচিনাকৈ এখন সৰু গামোচা লাগে। সেই দেউতাকৰ গামোচাখন বিচাৰিছে, তাইক এখন গামোচা দিম বুলি মই বিচাৰি থোৱাই নহ'ল। এতিয়া গৈ কেনে বিচাৰিব লাগিব তাইৰ কাৰণে এখন সৰু গামোচা আৰু তাইকো দি দিম। চাই থাকিব ভিডিঅ'টো শেষলৈ। আজি বিশেষ দিনটোত কি কৰোঁ, যদি ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ হৈছে ভঁৰাল ঘৰ, মানে ধান থোৱা ঘৰ। ইয়াতে মানে এঘৰ চাকি আৰম্ভণিতে এখন চাকি দিব লাগে, তাৰ কাৰণে এখন চাকি ঘৰ দিবলৈ আহিছোঁ। আৰু দেখিছেই নহয় গোসাঁনীৰ কাষতে তাইও মানে চাকি দিব মোৰ লগতে, গতিকে চাই থাকিব ভিডিঅ'টো। আৰু ভঁৰাল ঘৰত চাকি দি কেনে আমি ক'ত চাকি দিবলৈ যাম একাদিক্ৰমে দেখুৱাই থাকিম। দেখিছেই মই চাকি দি আছোঁ আৰু মানে আমাৰ এইটো নিয়ম, মানে যেতিয়া আমি পূজা এভাগ কৰোঁ ঘৰত ৰাখোঁ তেতিয়াহ'লে মানে যি ঘৰ আমাৰ ভঁৰাল ঘৰ থাকে তাতে আমি এঘৰ মানে আগতীয়াকৈ এঘৰ চাকি দিওঁ। আৰু ঘৰত পূজা ভাগ থাকিলেও কাষৰ ওচৰে পাঁজৰে মন্দিৰ থাকে তাতেও আমি চাকি দিওঁ আৰু তেনেকৈ আমাৰ নিয়ম কৰি আহি আছোঁ। আৰু এয়া ভঁৰাল ঘৰত চাকি ঘৰ দি কেনে আকৌ বাহিৰলৈ যাম। মানে বাহিৰত আমাৰ আৰু 2টা মন্দিৰ আছে, সেই মন্দিৰ 2টালৈও ইয়াৰ পিছতে চাকি দিবলৈ যাম। তাই নমো দিছে। আৰু এয়া আমাৰ শিৱ মন্দিৰত চাকিখন দিলোঁ তাতে। আৰু এয়া আহি আছোঁ আৰু এভাগ আমাৰ মন্দিৰ আছে আগত, সেই মন্দিৰতো আমি এতিয়া চাকি দিবলৈ গৈ আছোঁ। গোটেইকেইজনী পেহীয়েক মাহীয়েকৰ লগত গোটেইকেইজনী গৈ দেখিছেই মন্দিৰটো গাঁৱতে হয়, তাতে ডাঙৰ মন্দিৰ হয়, আমি তাতে এভাগ চাকি দিম। এয়া মন্দিৰৰ ভিতৰলৈ মই সোমাই যাম। দেখিছে মন্দিৰৰ ভিতৰলৈ আমি সোমাই গ'লোঁ। এতিয়া এইটো মন্দিৰত এটা মহত্ব আছে যে কোনো অবিবাহিত ছোৱালী মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে। মানে সৰু ল'ৰা ছোৱালীৰ কথাটো বেলেগ, কিন্তু যেতিয়া কুমাৰী হয় মানে তুলনি হোৱাৰ পিছত অবিবাহিত ছোৱালী মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে, অকল বিবাহিত ছোৱালীহে মন্দিৰৰ ভিতৰত সোমাব পাৰে। মই চাকি দিবলৈ গৈছোঁ আৰু লগত দেখিছেই গোসানীজনী, তাই মানে বিৰাট ফূৰ্তি। তাইফালে আজি এটা বিশেষ দিন আৰু লগতে তাই মানে বহুত ভাল পাইছে, কাৰণ তাই যোৱা বছৰটো ইমান গম পোৱা নাছিলে। এই বছৰ তাই 2 বছৰ হ'ল, তাই মানে ডাঙৰ হ'ল, গতিকে তাই মানে সকলো গম পোৱা হৈ গ'ল, তামাম ফূৰ্তি। আৰু বিশেষ দিনটো মই গমেই পাইছে তাই আজি মানে জন্মদিন। আৰু এয়া আমাৰ হোম পূজা হৈ আছে। এতিয়া আমি সকলোৱে সেৱা ল'ম। হোম পূজাখিনি কৰাৰ পিছতে আমি সকলোৱে হোমৰ ফুটা ল'ম। এয়া দেখিছে আমি হোমৰ ফুটা ল'বলৈ বহিছোঁ, তাই মোৰ কোলাতে বহি আছে। আৰু এয়া আমি হোমৰ ফুটা ল'ম। আৰু এয়া বিশেষ দিনটোৰ কাৰণে এয়া বেলুন ফুলাই আছে, আজি তাইৰ জন্মদিন, গতিকে সকলোৱে মিলি বেলুন ফুলাই আছে। এয়া সকলো ওচৰত যিখিনি মানুহ আছিলে, ল'ৰা ছোৱালী আছিলে, সকলোকে মাতি দিছোঁ। আৰু এয়া তাইক কেক কাটিবলৈ সাজু হৈছে, কাৰণ সেইবাৰ যোৱা বছৰটো গমেই নাপালে, এই বছৰত তাই মানে কেকৰ মাহত্বটো বুজি পাইছে, গতিকে কেক কাটিবলৈ তাই পূৰা সাজু। তাৰমানে তাই ধৈৰ্যই নাই, তাই কেক কাটিবই আৰু। এতিয়া কেক কাটিবলৈ তাই একদম সাজু হৈ আছে। আৰু তাইতো মম নুমাব নাজানে, তাই নুমোৱা আগতে দেখাও নাই, গতিকে মমটো ময়েই নুমুৱাই দিছোঁ। দি কেনে তাইক কেক কাটিবলৈ কৰিম। আৰু ভিডিঅ'টো আজি এইখিনিকেই মানে সামৰিব লাগিব, কাৰণ বিশেষ ভিডিঅ'টো আৰু ইমান দীঘলীয়া কৰিব নহ'ল, কাৰণ পিছত যেতিয়া মানুহবিলাক আহিলে মই ভিডিঅ' কৰিবলৈ সময় নাপালোঁ।
সকলোকে খোৱা লোৱাৰ ব্যৱস্থা কৰিব লগা হ'ল আকৌ ৰাতি যিখিনি আলহী আছিলে তেওঁলোকক খোৱা বোৱাৰ ভাতৰো আয়োজন কৰিলোঁ গতিকে ইমান আৰু সময় নাপালোঁ যিখিনি ধৰ ভিডিঅ'টো ক্লিপত যিখিনি কৰিব পাৰিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ শ্বেয়াৰ কৰিলোঁ গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে ভাল পালে কমেণ্ট কৰি দিব বেয়া পালেও কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে যদি আপোনালোকে মোৰ ভিডিঅ' যদি আগলৈ চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেউতাকে জানো কি কৰিছে এইবিলাক স্প্ৰে মাৰিছে মইতো একদম এইবিলাক বস্তু পচন্দই নকৰোঁ কেতিয়া আনিলে কি কৰিলে গমেই নাপালোঁ তথাপিও বাৰু তাই তামাম ফূৰ্তি তাই যেতিয়া ফূৰ্তিত আছে মোৰ আৰু একো নাই তাই ফূৰ্তিত থাকিলেই মোৰ সকলো গতিকে আৰু ল'ৰা ছোৱালীবিলাকেও বহুত ফূৰ্তি পাইছে সিহঁতেও মানে সেই বস্তু কিছুমান গাঁৱৰবিলাক দেখাও নাপায় আৰু দেখিছে যদিও কোনোদিন এনেকৈ হেৰিত পোৱা নাই সিহঁতেও তামাম ফূৰ্তি বাকী যি নহ'ল কেকটো অলপ নষ্ট হ'ল তাই কেক নাখায় কিন্তু কাটিবলৈ বিৰাট ইচ্ছা কিন্তু মুখত দিবলৈ একদম ইচ্ছা নকৰে কেক নাখায় একদম খাবলৈ জোৰ কৰি লাষ্টত বাৰু অকণমান তাইক মই খুৱাই দিছোঁ দেউতাকক অলপমান খুৱাই দিব দেউতাকৰ